गुड इभिनिंग फ्रेंड्स मैं दीपानिते स्वागतम जानाइছো मोर चेनेলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি একদম সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছো একদম এতিয়া সন্ধিয়া 5:10 মান হৈছে আৰু আজি ভাবিছো আমাৰ ব্ৰত চলি আছে আৰু আমি ভাবিছো আজি এখন ব্ৰতৰ থালি বনাও তাৰমানে তাত কোনো ধৰণৰ মিঠা তেল বা হালধি পিয়াজ নহৰু একো ইউজ নকৰাকৈ এখন থালি বনাম সম্পূৰ্ণ বইল টাইপৰ আৰু বইল কৰি যে এনেকৈ সোৱাদ লগাকৈ খাব পাৰি তাকে মই আপোনালোকক দেখাও বুলি ভাবিছো বাকি হেখিনি একো ব্যৱহাৰ নকৰো আৰু সন্ধ্যা নমকটো ব্যৱহাৰ কৰিম হেতু ব্ৰতত খাব পৰা নিমখ তেনেকৈ মই মানে থালি এখন প্ৰস্তুত কৰো বুলি ভাবিছো আৰু মই থালিখন কেনেকৈ প্ৰস্তুত কৰো মানে আপোনালোকক দেখাও বুলি ভাবিলো তেনেহলে ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে ভিডিওটো চাই থাকক আৰু হেখত কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিওটো চাই কেনে পালে আৰু যদি পোন প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব আৰু আজিয়ে দীপানিতা কিচেন এণ্ড ব্লগৰ এটা ফ্যামিলি অংশীদাৰ হৈ পৰক আৰু মোৰ মানে ভিডিওবোৰ কেনে লাগে কমেন্ট কৰি জনাব তেনেহলে ভিডিওটো আৰম্ভ কৰিছো প্ৰথমে মই এনেকৈ গুটা যিটো মগু প্ৰসাদত দিয়া হেতু এনেকৈ ধুনিয়াকৈ বাকলি গুছাই ধুই ললো আৰু হেখিনি এতিয়া কুকাৰটোত দি লম সম্পূৰ্ণ বাকলিটো এৰুৱাই দিছো নহলে প্ৰেছাৰ কুকাৰত লাগিলে কেতিয়াবা অসুবিধা কৰে সেইবাবে আৰু ইয়াত আন্তাজ অনুসৰি এতিয়া দি দিম পানী আপোনালোকে নিজৰ আন্তাজ অনুসৰি দিব কেইজন মানুহৰ কাৰণে বনাই মই এতিয়া 6 জনৰ কাৰণে বনাই আছো প্ৰায় 1 লিটাৰ মানে পানী দিছো আৰু এতিয়া ইয়াত দি দিছো সোৱাদ অনুসৰি নিমখ আৰু অলপমান দি দিছো ইয়াত এয়া থেতালি লোৱা আদা একেবাৰে হেখটো দিব পাৰে কিন্তু সৰু ছোৱালীজনী খাব তাই বেয়া পায় হেবাবে মই দি দিলো আৰু এতিয়া দি দিছো ইয়াত আলু এই আলু কেইটা গুটাকৈ এনেকৈ দিছো আৰু ইয়াত এনেকৈ মই অকনমান আক মাৰি দিছো এটো দেখিছেনে এটো আক এটা মাৰি দিছো আৰু বেছি যদি মই ফালি দিও মানে আলুটো অভাৰ হিজি যাব হেবাবে গুটাকৈ এনেকৈ দিছো এখিনি পিটিকা কৰিম এখিনি আলু দিলো গুটেখিনি এনেকৈ দি কুকাৰৰ কাষটো লগাই ইয়াত মই প্ৰায় 3টা মান সিটি আহিবলৈ দিম বাকি এটো ৰেডি হৈ যাব এতিয়া মই দালিত দিয়া আলুখিনি পিটিকি ল'ব লৈছো ইয়াতে দি দিছো ধনিয়া অকনমান মিহিমিকৈ কাটি দিছো জলকীয়া আৰু অকমান আদা আৰু ইয়াতে আন্দাজ অনুসৰি দি দিম নিমখ আৰু অকনমান দি দিছো এয়া দেখিছে গৰু ঘি অকমান দি দিছো যিহেতু হেৰি দিব নোৱাৰো মিঠাতেল হেবাবে গৰু ঘি আৰু আপোনালোকে বাটাৰো দিব পাৰে বাটাৰ দিলেও খুব ধুনিয়া হয় গুটেখিনি ধুনিয়াকৈ পিটিকা কৰি লম এতিয়া যিহেতু মই আলুখিনি গুটাকৈ দিছিলো হেবাবে এনেকুৱা হৈ আছে নহলে একদম ভাঙি চিঙি চুৰমাৰ হৈ গুছি যায় হেবাবে এনেকৈ গুটাকৈ দিব কাৰণ বেছিকে যদি আলুটো পিছল হয় তেতিয়াও পিটিকাটোৰ টেষ্টটো নাহে এক্সট্ৰাকে বইল কৰ বুলি কলে পাৰে কিন্তু মই এক গুলিত দুই শিকাৰ কৰি দিলো আৰু একেলগে আলু বইল হৈ গল আৰু দালিখিনিও বইল হৈ গল বাকি ৰেডি হৈ গল আমাৰ আলু পিটিকা পূৰ্ণ গতিত চলি আছে মোৰ কাম এইফালে মই দেখিছেনে কচুৰি মিঠি হয় এইখিনি ড্ৰাই रोस्ट কৰি লৈছো অকমান তাৱাখনত বাকি ভিডিওটো চাই থাকক কেৰাহীখন গৰম হোৱাৰ লগে লগে আমি তাত দি দিছো ঘি মই প্ৰায় 1 চামুচ মান ঘি দিছো আৰু ঘিখিনি যেতিয়া গলি আহিল তাত এতিয়া কাজু আৰু আফুগুটি আৰু মগজৰ পেষ্টটো দি দিছো আৰু গুটেখিনি ধুনিয়াকৈ মিক্স কৰি লৈছো আৰু তাতে এতিয়া দি দিম আন্তাজ অনুসৰি নিমখ আৰু গুটেখিনি যেতিয়া অকমান হেৰি হৈ যাব তেল ওলাব তেতিয়া আমি তাতে কচুৰি মিঠিখিনি দি দিম মই ড্ৰাই रोस्ट কৰি ৰাখিছিলো আৰু গুটেখিনি ধুনিয়াকৈ মিক্স কৰি লম গুটেখিনি ধুনিয়াকৈ মিক্স কৰাৰ পিছত আমি তাতে দি দিম কেশৰ আৰু গাখীৰ তিয়াই ৰাখিছিলো যাতে কালাৰটো অকমান ভাল হয় কাৰণ আমি হালধি দিব নোৱাৰো হেবাবে কেশৰ আৰু গাখীৰখিনি দি দিলো আৰু ধুনিয়াকৈ মিক্স কৰি ললো গুটেখিনি আৰু তাতে এতিয়া দি দিছো পনীৰখিনি দি গুটেখিনি ভালদৰে মিক্স কৰি লম
যাতে পনীৰখিনি অকণমান ভাজ খাই যায় ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম আৰু তাতে আমি এতিয়া দি দিম 1 কাপ গাখীৰ মই কোনো পানী ইউজ কৰা নাই সম্পূৰ্ণ 1 কাপ গাখীৰ দি দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু গোটেইখিনি মিক্স কৰি ঢাকি ৰাখিম আৰু ধুনীয়াকৈ উতলি থকাৰ পিছত অকণমান দি দিম চেনিটো দি দিলে তাৰ টেষ্টটো ভাল হয় সেইবাবে কাৰণ বেলেগ একো ইয়াত মছলা একো ইউজ কৰা নাই মাত্ৰ গাখীৰ ঘিউ এনেকৈ পনীৰটো বনাইছোঁ বাকি আমাৰ ৰেডি হৈ গৈছে আৰু গোটেইখিনি এবাৰ লৰাই চাম গ্ৰেভিখিনি যেতিয়া ডাঠ হ'ব ৰেডি হৈ গ'ল মই দুটা ভাবিছোঁ বেঙেনা আৰু এনেকৈ হেৰি ধুই লৈছোঁ এটা গেছতে পুৰি পিটিকা কৰিম আৰু এনেকৈ কাটা চামুচ এখন ল'ব আৰু বেঙেনাটো এনেকৈ খুচি খুচি অলপ ফুটা কৰি কৰি দিব ভিতৰলৈকে সিজিও যায় আৰু কেতিয়াবা কি হয় বেঙেনাটোৰ ভিতৰত যদি পানী থাকে কেতিয়াবা বেঙেনাটো ফুটি যায় সেইবাবে এনেকৈ খুচি খুচি ল'ব কাটা চামুচ বা যিকোনো খৰিকা তেনেকৈ খুচি খুচি ল'ব কাৰণ বিপদজনক হ'ব পাৰে কেতিয়াবা সেইবাবে এনেকৈ ধুনীয়াকৈ পুৰি লম লুটিয়াই বেঙেনা কেইটা আৰু বিলাহী কেইটা যে পুৰি লৈছিলোঁ এনেকৈ ধুনীয়াকৈ মই গোটেইটো চাফা কৰি ল'লোঁ ইয়াতে লৈছোঁ অকণমান এটুকুৰা আদা দুটা জলকীয়া আৰু এইখিনি লৈছোঁ অলপ পালেং পাত এনেকৈ চাটনিটো বনাই চাবচোন বহুত বেছি ভাল হয় কেঁচাকে সকলোৱে বনায় কিন্তু অকণমান যদি আমি বিলাহীটো পুৰি লওঁ নহয় তাৰ সোৱাদটো বহুত বেছি হয় এনেকৈ মিহি মিহিকৈ কাটি ল'ম ইয়াত মই কোনো পিঁয়াজ মিঠাতেল একো ব্যৱহাৰ নকৰোঁ মাত্ৰ নিমখ আৰু আদাটো ব্ৰতত খাব পাৰি সেইবাবে আদাটো ইউজ কৰিছোঁ এনেকৈ কাটি ল'ম আৰু বিলাহী কেইটা এনেকৈ অকণমান হেৰি কৰি এই ভিতৰৰ যিটো গোটা হেৰি থাকে এনেকৈ এডাল শিৰ এডাল থাকে সেইটো আঁতৰাই ল'ম এইটো ধুনীয়াকৈ আঁতৰাই ল'ম এনেকৈ আঁতৰাই ল'ম ভালকৈ আৰু আদা টুকুৰা মিহি মিহিকৈ কাটি ল'ম গোটেইখিনি চপাৰটো দি ল'ব পাৰে কিন্তু মই হাতে এনেকৈ কাটিছোঁ বা এনেকৈ আপোনালোকে অলপ মিক্সিত দিও বটি ল'ব পাৰে তেতিয়াও এটা সোৱাদ বেলেগ এটা সোৱাদ ওলায় কিন্তু অকণমান দুখৰা হৈ থাকিলে ভাল লাগে জলকীয়া কাটি দিম মিহি মিহিকৈ গোটেইখিনি কাটি লৈ ধুনীয়াকৈ বিলাহীখিনি এইখিনিৰ লগত পিটিকি পেলাম বাকি এইখিনি আমাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ পিটিকি ল'লোঁ আৰু যেতিয়া আমি ধৰক ভাতটো খাম তেতিয়াহে নিমখটো দি দিম এতিয়া যদি নিমখটো দি ৰাখোঁ বহুত বেছি পানী হৈ যাব সেইবাবে এনেকৈ থলোঁ আনফালে বেঙেনা কেইটা দেখিছে নহয় এইকেইটাও এনেকৈ ধুনীয়াকৈ বাকলিটো চাফা কৰি ল'ম এয়া ধুনীয়াকৈ গোটেই বাকলিটো চাফা কৰি ল'ম বেঙেনা কেইটাৰ বাকি ধুনীয়াকৈ গোটেইখিনি গুচাই চাফা কৰি ল'লোঁ এইখিনি বেঙেনা অকণমান লৈছোঁ আদা এয়া দুটামান জলকীয়া নিমখ আৰু এয়া দিছোঁ ধনিয়া পাত আৰু গোটেইখিনি ভালকৈ পিটিকি পেলাম আপোনালোকে যদি ইচ্ছা কৰে ইয়াত অকণমান ক্ৰীম থাকিলে দিব পাৰে ক্ৰীম দিলে ইয়াৰ সোৱাদটো ভাল কিন্তু মোৰ ওচৰত এতিয়া ক্ৰীম এভেইলেবল নাই সেইবাবে দিয়া নাই বাকি ঘি দিলেও ভাল লাগে কিন্তু কিছুমানে বেয়া পাবে মই ঘিউটো দিয়া নাই এনেকৈ ধুনীয়াকৈ গোটেইখিনি পিটিকি পেলাম এইখিনি দেখিছে ৰেডি হৈ গৈছে
থালত আছে ভাত, নেমু, জলকীয়া, এইফালে আলু পিটিকা ঘি দি, এইটো পনীৰ, বেঙেনা পিটিকা, পুৰা বিলাহী আৰু পালেঙৰ চাটনি, এইটো হৈছে খিচাৰি দালিৰ বটা, এইটো চালাড আৰু এইফালে বইল দালি। বাকি মই থালিখন দেখুৱালোঁ, আপোনালোকে কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পোনপ্ৰথমবাৰ যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব আৰু অলটো প্ৰেছ কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'ৰ সকলো নটিফিকেশ্যন পাই থাকে। নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ এবাৰ লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। গুড নাইট।